এইটো বছৰ ফাৰ্ষ্ট বানপানী খচিম এই বেছি নখচোন আগমানে নাই ভূটানৰ পানী এৰি দিলে বানপানী হ'ব ইনকে নহ'ব 500 টকা দিম তই এনকে 60 বাৰ এনকে ঘূৰি বাৰ যা যাইব Hey guys, welcome to my YouTube channel. তো গাইস বানপানী তাৰমানে আৰম্ভ হ'ল আৰু বানপানী তো দেখি আছো পথাৰত কিমান পানী হৈছে একদম খেলা ফিল্ডখনত একদম তো ভৰ্তি হৈ গৈছে গাইস কি কম আৰু আপোনালোকক একদম পানী হৈ গৈছে সব পানী হ'ব হনাই লাহেকে হ'ব আৰু গাইস তাৰমানে এটা আমাক ক'বা লাগলি খেলা ফিল্ডখনতে একদম ভৰ্তি হৈ গৈছে পানী তো দেখি আছো খেলা ফিল্ডখনত লাগি যাওঁ একদম মাজক লাগি যাই পেলাই দেখি আছো গাইস আমাৰ মই একদম লাঠি চাঠি লৈ লৈছি বানপানীত বিৰাট দ গাইস একদম এখন কাবাই জাল পাচ্ছি বাদ দিয়া আৰু গাইস সব পানী হৈছে একদম চক এখন আমাৰ খেলা ফিল্ড গাইস ইমান পানী হৈছে আৰু আছে উঠা এখন তো আকৌ গাইস একদম বানপানী উলি ভিডিঅ' বনাইছো একদম ভেলচেল বনাম গোটেই কথাই ভেলচেল বনাই ফুৰবা যাম একদম গাইস অল বছৰখন ঘূৰি আমাৰ খেলা ফিল্ড ষ্টাম পুটাই আছে ষ্টাম তো গাইস একদম চাই এর পৰা বল দিওঁ এখন পিক্স হয় আমাৰ খেলা একদম ফাইনেলি বানপানী চব পানী গৈছে গাইস কি কম দৰকাৰ তো গাইস এলাখান তো আকৌ নহয় জবাত তো গাইস এই জায়গাখিনিত তো একদম তাৰমানে একদম মাথাৰ ওপৰত পানী একদম আৰু গাইস তাৰপিছত ভেল লৈ আহিছোঁ না আমি ইফালে তো এইবাৰে ভেল বনাম চাওঁ এই এলাখান মানুহ একদম তেতিয়া কালভাৰ এটা আছে গাইস পানী বেছি হৈছে বাৰু একদম যাব লাগিব তেকো চাব যাম আৰু বেলেগ জায়গাতো বানপানী হৈছে তেকো যাই আছোঁ একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব একদম লাষ্টলৈকে চব একদম পানী তো গাইস আৰু এক জায়গাত যাম এতিয়া পানী চাবা তো একদম চাই থাকিব একদম দেখি আছোঁ ভয়ানক পৰিস্থিতি হৈছে তাতেও গাইস চাব পাৰি আৰু পানী উঠবই লাহেকৈ একদম আৰু আগত দেখাই আছোঁ ৰ'ব তো গাইস পানী চব পানী হৈ গৈছে একদম ভূটানৰ পানী এৰি দিলে বানপানী হ'ব ইনকে নহ'ব তো গাইস চব পানী একদম এলাখান জাগাতো গাইস ভৰ্তি হৈ গৈছে একদম পানী কি ক'ম আৰু দৰকাৰ আৰু আগত চাওঁ আৰু চাই পেলাই দেখাই আছোঁ একদম পানী চব গাইস চাব পাৰি আৰু হৈ আহিছে পানী একদম ৰাইডত যাব যাইছোঁ ৰাইডত যাম একদিন নিশ্চয় টাইম আছে অলপমান যাই আছোঁ তই গাইছ একদম ধাৰ বচ্ছি একদম ভয়ানক এইফালে একদম অৱস্থাই নাই দেখা নাপায় বহুত ধৰি গাইছ পানী একদম ভয়ানক পৰিস্থিতি চাবি ভিডিঅ'ত গাইছ চাওক পানী গাইছ এইটো বছৰ ফাৰ্ষ্ট বানপানী একদম খোজ পোৱা যাইছোঁ গাইছ এইটো বছৰ ফাৰ্ষ্ট বানপানী খচিম এই বেছি নখচোন আগমানে নাই ৰাস্তাটো ইফালে মানুহ ঘৰত পানী একদম দক সেই নদলবি ইফালটো নকৰিবি এই চেণ্ডেল দিলে বোলে সেই নদলবি পাগলা নেকি মাৰব বাচ্চা সেই পাগলা এই ননচেন্স কুত্তা তো গাইছ ইয়াৰ একদম ভয়ানক পৰিস্থিতি মানে ক'ব লাগিলে গাইছ পানী উঠবই আৰু এৰা মাছ যাই পৰা একদম গাইছ গোটেই বগা হৈ গৈছে একদম আগৰ এটা ৰাস্তা আছে ৰাস্তাত পানী উঠছি না উঠানি তো আমি চাব যাম দেখে যাওঁ কেনে চাম যদি আৰু ভূটানে পানী দিয়ে তেতিয়া এই ৰাস্তা পাৰ হ'ব আৰু দৰকাৰ হে মহনি জাপ দি কেনে আকৌ নাযাবি দে দে যাব 500 টকা দিম 500 টকা দিম যাইব সঁচা দিম দিওঁগে লো তো 500 টকাটো যাইব 500 টকা দিম তই এনকে 60 বাৰ এনকে ঘূৰি যা যাইব গাইছ এতিয়া যাইছোঁ ঘৰ তাৰমানে আহিলোঁ ওলে তো একদম বৰষুণ দিছে গাইছ এতিয়া ভিডিঅ' নকৰিব যদি ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই